Hello everyone, welcome to my channel. This share কৰিবলৈ নাৰিকল আৰু চুজিৰে বনোৱা ভাপতিয়া পিঠা ৰেচিপিটো মোৰ মাৰ হয় ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো কাৰণে নাৰিকলখিনি ৰুকি লৈ চেনি দি পেলাই এনেদৰে ভাজি আছো একদম কমকে ভাজিম গেছটো একদম সিমত ৰাখিম বগাকে ৰাখিলে ভাল লাগে চাও হৈ গল উলিয়াই ললো এইফালে আকৌ লৈ লৈছো এক কাপ চুজি এইখিনিও এনেদৰে কেৰাহীত পানী আৰু অকণমান নিমখ দি পেলাই এনেদৰে সিজাই লম চাওক লৰাই দিছো গেছটো ইয়াতো সিমতে ৰাখিম আৰু এনেদৰে লডা হৈ যোৱাৰ পাছত কাহি লৈছো আৰু অকণমান ঠাণ্ডা হ'ব দিছো আৰু হাতত অকণমান তেল সানি লৈ পেলাই এইখিনি এনেদৰে দলি ল'ব লাগিব আৰু এনেকে মায়ে সাইজ দি পেলাই কাটি দিছে তাৰ পাছত মই অকণ হেল্প কৰিবৰ কাৰণে এনেদৰে গোল কৰি লৈছো আৰু চাওক হাতেৰে ধুনীয়াকৈ গোলটো হৈ গৈছে আৰু ইয়াৰ মাজত দিলো নাৰিকল আৰু কাঠখিনিত অকণমান ডিজাইন কৰিবৰ মন গ'ল সেই কাৰণে কৰি আছো আৰু এনেদৰে গোটেইখিনি মই বনাই ল'ম ৰাতিপুৱা 10টাত খাবৰ কাৰণে বনাইছিলো খাই খুবেই ভাল লাগিল নিশ্চয় ট্ৰাই কৰিব খাই খুবেই ভাল পাব আৰু চাওক আৰু এইখিনি এতিয়া মই ভাপত দি ল'ম দেখিছেনে ইমান ধুনীয়া হৈছে আৰু ৰেডি হৈ গ'ল বাৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম